নমস্কাৰ। কবিতাৰ শিৰোনাম দিহিং পাটকাই। অ মোৰ চিৰচেনেহী, নাই আজি অস্তিত্ব, নাই এই প্ৰকৃতিৰো। তুমি থাকিব পৰা নাই এই অসুৰৰ মাজত, তোমাৰ শান্তিৰ ক্ষণখিনি নাই আজিও নাই। আজি মাথো দিশে দিশে তোমাৰেই কথাও, তোমাৰেই কথা দিহিং পাটকাই। নাই নেকি এনে কোনো জনতা, যিয়ে ৰাখিব তোমাক তোমাৰ অস্তিত্বক জীয়াই। বুকু ফালি চিতাচিৰ মোৰ, শুনিছনে ঐ শুনিছনে মোৰ কান্দোন? ধনেশৰ পাতজাত, বাঘৰ পাঞ্জা, কেতিয়া বুজিবা ও অসুৰ, কেতিয়া বুজিবা? বুজিতো নোপোৱা, ভাবি চোৱা। তেতিয়া ভাবিবা নেকি যেতিয়া অক্সিজেন নাইকিয়া হ'ব, অক্সিজেনৰ বাবে হাবাথুৰি খাবা? তেতিয়া ভাবিবা নেকি যেতিয়া আপোনাৰ পোনাটিয়ে ফেকুৰি ফেকুৰি কান্দিব, মা মোৰ উশাহ লোৱাত কষ্ট হৈছে অ', মোৰ উশাহ লোৱাত কষ্ট হৈছে? তেতিয়া বুজিবা নেকি যেতিয়া আপোনাৰ পোনাটিয়ে ক'ব আপোনাক, মা মোৰ অক্সিজেন লোৱাত অসুবিধা হৈছে অ', উশাহ লোৱাত অসুবিধা হৈছে? তেতিয়ালৈ বহুত দেৰি হৈ যাব। সিদ্ধান্ত এতিয়া আপোনাৰ। আহক সকলোৱে প্ৰকৃতিৰ হৈ যুঁজ দিওঁ, এখোজ আগবাঢ়ি যাওঁ আৰু আমি আমাৰ পৰিৱেশটিক বচাবলৈ চেষ্টা কৰোঁ। আহক, ধন্যবাদ।